যুগ যুগ ধৰি বিশ্বৰ ভিতৰত বিভিন্ন ধৰণৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ ইতিহাস ৰচনা কৰাৰ কথা আপোনালোকে নিশ্চয় শুনিছে। আজি আমি এনে এটা প্ৰভাৱশালী বালকৰ কাহিনী ক'বলৈ ওলাইছোঁ, হয়তো আপুনিও শুনি আচৰিত হ'ব। এই প্ৰভাৱশালী বালকজনৰ নাম সুবৰ্ণ আইজাক বাৰী। তেওঁ মাত্ৰ 9 বছৰ বয়সতে বিশ্বৰ ভিতৰত কনিষ্ঠতম অধ্যাপক হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁ জন্ম হৈছে 2012 চনৰ 9 এপ্ৰিলৰ দিনা আমেৰিকাৰ নিউয়ৰ্কত। তেওঁ মূলতঃ ভাৰত বাংলাদেশী মূলৰ মানুহ। তেওঁৰ পিতৃৰ নাম ৰছিদুল বাৰী আৰু তেওঁ এজন গণিতজ্ঞ আৰু মাতৃ হ'ল ৰাছিদা বাৰী। তেওঁ ধৰ্মৰ দিশত মুছলিম হ'লেও তেওঁ ভিন্ন ধৰ্মৰ প্ৰতি উদাৰতামূলক আছিল। আইজাক এনে এজন প্ৰভাৱশালী ব্যক্তি যিয়ে নেকি জন্মগ্ৰহণৰ মাত্ৰ 6 মাহ পিছতে কথা ক'ব পৰা হৈছিল আৰু মাত্ৰ 2 বছৰ বয়সতে গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰাসায়নিক বিজ্ঞানৰ সকলো জ্ঞান লাভ কৰিছিল। আনকি এই 2 বছৰতে তেওঁ এই বিষয়সমূহৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ নিজৰ প্ৰতিভাৰ দ্বাৰা মাত্ৰ 9 বছৰ বয়সতে নিউয়ৰ্কৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰি বৰ্তমান বিশ্বৰ ভিতৰত কনিষ্ঠতম অধ্যাপক হিচাপে স্বীকৃতি লাভ কৰে। তেওঁ তেওঁৰ প্ৰতিভাৰ দ্বাৰা বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে তেওঁ আমন্ত্ৰিত অধ্যাপক হিচাপে গৈ বিভিন্ন মহাবিদ্যালয়ত শিক্ষা দান কৰে। তাৰে এটা উদাহৰণস্বৰূপে আমি ভাৰতৰ মুম্বাই মহাবিদ্যালয়ৰ কথা ক'ব পাৰোঁ। তেওঁ মুম্বাই মহাবিদ্যালয়ত অতিথি অধ্যাপক হিচাপে পাঠদান দিয়ে। He immediately asked, if an apple falls, does the moon also fall? He wanted to solve this falling apple and falling moon problem, but math of his time wasn't advanced enough to তেওঁ মাত্ৰ 8 বছৰ বয়সতে বিশ্ব শান্তি আৰু ঐক্যৰ চেষ্টাৰে দ্য লভ শীৰ্ষক এটা গ্ৰন্থ ৰচনা কৰে। সুবৰ্ণ এনে এজন চতুৰ প্ৰতিভাশালী ব্যক্তি যিয়ে নেকি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পৰা স্বীকৃতি লাভ কৰে, আনকি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও স্বীকৃতি লাভ কৰে। বৰ্তমান বালক সুবৰ্ণ আইজাকৰ এক সুকীয়া পৰিচয় আছে। এয়া হ'ল নৱযুগৰ আইনষ্টাইন। এই নামটো নিউয়ৰ্ক চিটি কলেজৰ অধ্যাপকে নামাকৰণ কৰে। তেওঁৰ নাম আইজাক উপাধি প্ৰদান কৰা মূলতঃ হ'ল আমেৰিকাৰ বিশ্ববিখ্যাত বিজ্ঞানী ছাৰ আইজাক নিউটনৰ নামৰ ওপৰত সন্মান ৰাখি তাৰ নাম প্ৰদান কৰা হয়।